নমস্কাৰ বন্ধুসকল, সাবস্ক্ৰিপশ্যন নকৰাকৈ চাব পাৰিব সুশান্ত সিং ৰাজপুতৰ জীৱনৰ শেষৰখন ছবি দিল বেচাৰা। পিছে কেনেকৈ এইটো ভিডিঅ'ৰ জৰিয়তে সবিশেষ জনাম। তো বন্ধুসকল ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অভিনেতা সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবি দিল বেচাৰা অতি শীঘ্ৰে মুক্তি লাভ কৰিব। ছবিখন OTT প্লেটফৰ্মত মুক্তি দিয়া হ'ব। অহা 24 জুলাইত ছবিখন ডিজনী প্লাছ হটষ্টাৰত মুক্তি পাব। কিন্তু সুশান্তৰ অনুৰাগীসকলে অভিনেতাজনৰ শেষৰখন ছবি ডিজিটেল প্লেটফৰ্মৰ পৰিৱৰ্তে চিনেমা ঘৰত মুক্তি দিব লাগে বুলি কৈছিল। সকলোৱে বিচাৰিছিল প্ৰিয় অভিনেতাজনৰ শেষৰখন ছবি ছবিগৃহত উপভোগ কৰিবলৈ। কিন্তু এতিয়া ছবিখন ডিজনী প্লাছ হটষ্টাৰতহে মুক্তি দিয়াৰ দিশত আগবাঢ়িছে। তথাপিও সুশান্তৰ অনুৰাগীসকলক ছবিখন চোৱাৰ বাবে বিশেষ সুবিধা কৰি দিয়াৰ ব্যৱস্থা কৰিছে। ছবিখন এতিয়া ছাবস্ক্ৰিপশ্যন নকৰাকৈ চাব পাৰিব বুলি জনাইছে কৰ্তৃপক্ষই। ছবিখনত সুশান্ত সিং ৰাজপুতৰ লগতে নৱাগত অভিনেত্ৰী সঞ্জনা চাংঘিয়ে অভিনয় কৰিছে। তো বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।